গাঁৱৰ কিছু সংখ্যক লোকৰ লগত যোগাযোগ কৰিছিলোঁ যে কিবা এনেকুৱা ধৰণৰ এটা কৰিব পাৰি নেকি। কাৰণ দেখা যায় মই শৈক্ষিক দিশত কথা ক'ব গৈছোঁ, মানে জিকিৰ সম্পৰ্কে আমাৰ এখেত বহুত বিজ্ঞ লোক আছে, গতিকে মই জিকিৰ সম্পৰ্কে বিশেষ ক'ব লগা নাই। তেখেতে আজিমুদ্দিন আহমেদ ডাঙৰীয়া, ৰোহিণী কুমাৰ দাস ডাঙৰীয়া এখেতসকলে এই বিষয়ে যথেষ্ট গুণীজ্ঞানী লোক। মোৰ কোৱা পইণ্টটো হ'ল শিক্ষক হিচাপে বিভিন্ন সময়ত বিভিন্ন লিখা পঢ়ি আৰু শ্ৰদ্ধাৰ Repeat. তামানে কি আমি হিমানেৰ মুছলমান, আমি হিমানৰে মুছলমান যে আমি ৰব্বানা আজালামনা আনফুসানা ওয়া ইল্লাম তাগফির লানা ওয়া তারহামনা লানাকুনান্না মিনাল খাসিরিন কৈ দিলো। তাত কি আছে, আমি কি বুজিলো? এটো ঠিক যে আমি কুরআন শরীফৰ কথা কৈ দিলো, আল্লাহৰ ওচৰত আমিন কৰিলো, আল্লাহে আমাৰ দোয়া কবুল কৰিছে। কিন্তু তুমি আল্লাহক কি কৈছা এটো জানানে? মই ভাবো ইয়াত থকা কোনো ক'ব নোৱাৰে, মই নিজে ক'ব নোৱাৰিছিলো। কিন্তু মই যেতিয়া এইবিলাক অধ্যয়ন কৰিবলৈ ধৰিলো, তেতিয়া মই শিকিবলৈ আৰম্ভ কৰিলো। তেতিয়া জিকিৰত কৈছে, তোমালোকক মই আজি হেতু শিকাম, ৰহম কৰিবা বান্দা ইয়া ৰহমান আল্লাহ ইয়া ৰহমান, নে জানো মুৰুখে আমি হলো গুনাহগার, বান্দা বক সাওতা তুমি আল্লাহ করিবা সা। তুমি যদি রহম নকৰা, তুমি যদি দয়া নকৰা, আমি আগবাঢ়ি যাব নোৱাৰিম। শৈক্ষিক ক্ষেত্ৰতেই হওক, সাংস্কৃতিক ক্ষেত্ৰতেই হওক, বা আমি অন্যান্য বেলেগ কামত আমি, তোমাৰ যদি দয়া নাথাকে, তোমাৰ যদি ঘৰৰ পৰা ওলাইছো তুমি যদি আমাক ঘূৰাই লৈ নাহা, তোমাৰ দয়া। পঢ়িবলৈ কৈছো, ভাল শিক্ষা জ্ঞান ল'বলৈ কৈছো, জ্ঞানটো যদি আমাৰ ইয়াত নোসোমায়, আল্লাহক আমি বিচাৰো, হে আল্লাহ তুমি আমাক জ্ঞান দিয়া। তেওঁ কি কৰিব? আমাক দয়া কৰিব। সেই দয়া যেতিয়া আমাৰ, আল্লাহৰ দয়া যদি আমাৰ নাথাকে, আমি কোনো কাম কৰিব নোৱাৰিম। আচ্ছা, এটা কথা, আজান ফকীৰে সেইকাৰণেই এই অসমীয়া ভাষাৰে শিকি কোৰাণৰ পাতত থকা শব্দখিনি অসমীয়ালৈ ট্ৰেন্সলেট কৰি আমাক যিখিনি গীতি কবিতা দিলে, তাৰে নাম হ'ল জিকিৰ। জিকিৰ শব্দৰ অৰ্থ হৈছে স্মৰণ কৰা বা ইবাদত কৰা। আৰবী জিকৰ শব্দৰ পৰা আহিছে। তোমালোকক বেছি কথা কৈ থাকিলে ভাল নালাগিব, হা? মাত্ৰ দুটা কথা কম আৰু। সেইকাৰণে আজান ফকীৰে এই যিখিনি জিকিৰ ৰচনা কৰি থৈ অসমত আজি 400 বছৰ আগতে গ'ল, মহেশ্বৰ নেওগে লিখিছে 12 কুৰি ফকৰা, 13 কুৰি বৰগীত, 12 কুৰি বৰগীত, 13 কুৰি ফকৰা যোজনা আৰু 8 কুৰি জিকিৰ অসমৰ সাংস্কৃতিক ভঁৰালৰ এটা নতুন সম্পদ, যি সম্পদ এৰাই
অসমীয়া সংস্কৃতি বাচি থাকিব নোৱাৰে। আজি মই বহুদিনৰ আগৰ পৰাই এই চেঙা বৰপেটা চেঙা অঞ্চলত এটা জিকিৰৰ অনুষ্ঠান কৰাৰ বাবে মোৰ হেঁপাহ আছিল। হেঁপাহৰ কথাটো মই বহুকেইটা সংগঠনত কৈছিলোঁ, যদিও সেইটো হৈ উঠা নাছিল। আজি হঠাৎ আমাৰ এই ৰেডিয়েশ্যন ফাউণ্ডেশ্যনৰ যিজন স্বত্বাধিকাৰী তেখেত ডক্টৰ নজৰুল হক কেইদিনমানৰ আগতে এটা অনুষ্ঠান চাইছিলে, চাই পেলাই মোক ক'লে যে আমাৰ তাতো এনেকুৱা এটা ফাউণ্ডেশ্যন আছে, আপুনি কৰিব পাৰিব। তেতিয়া তেখেতলোকক মই কথা দিছিলোঁ যে তেখেতৰ চিন্তাধাৰাটো আছিল ভাল, যে আজান ফকীৰৰ গীতখিনিক কেনেধৰণে প্ৰসাৰ কৰিব পৰা যায়। তেতিয়া তেখেতে ক'লে যে আপুনি কিবা এটা ব্যৱস্থা কৰি দিয়ক। তেতিয়া মই নিশ্চয় ক'লোঁ যে এইটো ক্ষেত্ৰত মই পাৰিম যদি পৰা হয়। আৰু সেইকাৰণে তেওঁলোকৰ সহযোগত আজি আহিলোঁ। আহি মই ল'ৰা ছোৱালীখিনি পাইছোঁ, মোৰ ভাল লাগিছে, যথেষ্ট ভাল লাগিছে। তেখেতলোকক এতিয়া যিমান পাৰোঁ আজান পীৰ চাহেবৰ ৰচিত জিকিৰখিনি তেখেতলোকক শিকোৱাৰ চেষ্টাহে কৰিছোঁ আৰু প্ৰয়াসহে কৰিছোঁ। আমি যে ডাঙৰ এজন গুৰু তেনেকুৱা নহয়। আমি যিহেতু এই গীতবিলাক গীতমাতবিলাক গাওঁ, প্ৰচাৰ কৰোঁ। এই প্ৰসাৰৰ মাধ্যমে যাতে সকলো আমাৰ ষ্টুডেণ্টে, ইয়াত কোনো ভেদাভেদ নাই, যোন আহে যি আহে, হিন্দু মুছলমান কোনো কথা নাই। আৰু হিন্দু মুছলমানৰ আমাৰ কোনো কাম্য নহয়। কাম্য আমাৰ মাত্ৰ এটাই যে আজান ফকীৰৰ জিকিৰখিনিক অসমীয়া সংস্কৃতিৰ ভঁৰালত এক চহকী সম্পদ, এই সম্পদৰাজিক আমি জিকিৰ, বৰগীত, টোকাৰী, দেহ বিচাৰ, নাম এই সকলোকে একলগ কৰি যেতিয়া শ্ৰীমন্ত শংকৰদেৱে যেতিয়া একেলগে বান্ধিছিলে, সমন্বয়ৰ দিশটো বান্ধিছিলে, এই সমন্বয়ৰ দিশেৰে আমি এই জিকিৰক লৈ আপোনালোকৰ এই অঞ্চলত আমি আগবাঢ়ি যোৱাৰ এটা প্ৰয়াস কৰিছোঁ। ধন্যবাদ। চৰ্চাৰ মাজেদি অসমৰ সমাজ জীৱনৰ মাজত জিকিৰ আৰু জাৰি প্ৰতিষ্ঠা কৰিবলৈ কৰা প্ৰয়াসক আমি আন্তৰিক শলাগ লৈছোঁ আৰু আশা কৰোঁ জিকিৰ আৰু জাৰিয়ে অসমীয়া সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি থাকিব। আৰু এই আশা কৰিয়েই মই ইয়াত আহি উপস্থিত হৈ সভা উদ্বোধন কৰি মই নিজকেই ধন্য মানিছোঁ। ধন্যবাদ। আপোনালোকৰ এই প্ৰশ্নটো পাই মই সুখী হৈছোঁ। আমাৰ প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় স্তৰলৈকে যদিও কোনো শ্ৰেণীত জিকিৰ আৰু জাৰি সন্নিৱিষ্ট কৰা হৈছে, তাত পাঠ্যপুথিত সংযোগ কৰা হৈছে 2-এটা জিকিৰ আৰু জাৰি, কিন্তু সামগ্ৰিকভাৱে যিখিনি হ'ব লাগিছিল সেইজন ব্যক্তিৰ এই আধ্যাত্মিক চিন্তা চৰ্চাৰ এই ৰচনাৰাজি, সেই ক্ষেত্ৰত মই আজিৰ এই কৰ্মশালাৰ যোগেদি চৰকাৰৰ ওচৰতো আহ্বান জনাব খুজিছোঁ যে আমি কোনো ধৰ্মীয় দিশেৰে চাবলৈ নগৈ আমাৰ আজান পীৰ চাহাবক এজন আধ্যাত্মিক চিন্তক হিচাপে গোটেই অসমীয়া জাতিৰ যিটো আমাৰ একতা, সেই একতাৰ ক্ষেত্ৰত তেওঁৰ যি অৰিহণা, সেই অৰিহণাৰ ক্ষেত্ৰত আমি সেই অৰিহণাক জীয়াই ৰখাৰ কাৰণে তেখেতে ৰচি যোৱা তেনেধৰণৰ গীত মাতবোৰক আমি পাঠ্যপুথিত সন্নিৱিষ্ট কৰিবৰ কাৰণে আহ্বান জনাইছোঁ।